ভিক্ষুক বুলি কৈ সমালোচনা কৰা সকলক প্ৰত্যুত্তৰ দিলে অভিনেত্ৰী মেঘৰঞ্জনীয়ে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী বৰ্তমানে বাস কৰে নিউয়ৰ্কত। কিন্তু অসমৰ বাহিৰত থাকিও তেওঁ যেন অসমীয়া আৰু অসমক এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাই। বৰ্তমানে উজনি অসমৰ বানপীড়িত অঞ্চলৰ অৱস্থা খুব ভাল নহয়। মানুহবোৰৰ কষ্ট কিছু পৰিমাণে কমিছে যদিও শেষ হোৱা নাই। সেই দেখি মেঘৰঞ্জনীয়ে সিদ্ধান্ত লয় তেওঁ কথক পাৰফৰ্ম কৰি অসমৰ বাবে পইচা উঠাব আৰু তেওঁ 68,000 টকা গোটাই অসমলৈ উভতিও আহে। তেওঁৰ এই কামক বহুতে এপ্ৰিচিয়েট কৰিছে যদিও বহুতেও তেওঁক আকৌ কৰিছে সমালোচনা। কৈছে অসমত ইমানো বেয়া দিন অহা নাই যে ৰাস্তাত ভিক্ষা খুজিব লাগিব আৰু সেই কথাৰ প্ৰত্যুত্তৰ হিচাপে তেওঁ কয়, মোৰ নিজৰ মানুহৰ কাৰণে ভিক্ষা কৰিব লাগিলে সেয়াও মই কৰিবলৈ সাজু আছোঁ। আৰু তেওঁ বুজাই দিয়ে লণ্ডনত এইটোক বাস্কিং বুলি কয় আৰু এনেকে বহুতেই জীৱিকাও নিৰ্বাহ কৰি আছে। পিছে আপোনালোকে তেওঁৰ এই কামক কি চকুৰে চালে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।